Hello guys, welcome to my YouTube channel. আজি আমি ক্লাছ 10 অসমীয়া পাঠ্যপুথিৰ বৰগীত কবিতাটিৰ মূলভাৱ ব্যাখ্যা আৰু কিছুমান প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিম আৰু যিখিনি নোটছ আজি ইয়াতে পঢ়িম সেইখিনি PDF আমি আমাৰ WhatsApp গ্ৰুপত দি দিম যদি কোনোবাই জয়েন হ'বলৈ বিচাৰে তেতিয়াহলে 8011306226 নম্বৰটোত এটা হাই মেছেজ দি দিলে হ'ল তাতে আমাৰ আগন্তুক আহিবলগীয়া যিবোৰ ভিডিও আমি ইউটিউবত আপলোড কৰিম সেইবোৰৰ PDF সমূহ আমি গ্ৰুপটোত দি দিম গতিকে এটা জয়েন হ'বলৈ নাপাহৰিব আৰু এটা হাই মেছেজ পঠাই দিব ইয়াতে আমি গ্ৰুপটোত জয়েন কৰাই দিম ধুনীয়াকৈ তো এটা বৰগীতটোত আহো বৰগীতটি দিয়াৰ প্ৰথমতেই দিয়া আছে যে বৰগীতটিৰ ৰাগ বসন্ত তো এইটো এটা আমাৰ কোৱেশ্চনো আছে যে বৰগীতটি আমি কি ৰাগত বন্ধা খাই আছে তো এইটো উত্তৰ হ'ব আমাৰ বসন্ত ৰাগত আমি সম্পূৰ্ণ বৰগীতটি পঢ়ি নিদিও কিয়নো ভিডিওটো দীঘল হৈ যাব গতিকে আমি কেৱল ইয়াৰ প্ৰথমতে মূলভাৱটো পঢ়িম তাৰ পিছত ইয়াৰ কিছুমান কোৱেশ্চন এনসাৰ চাম গতিকে এটা মূলভাৱটো লৈ আহো মূলভাৱত দিয়া আছে শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱ বিৰচিত হৰি হেৰৰে বা পখিল শৰণে শীৰ্ষক বৰগীতটিৰ মাজেৰে কবিয়ে সাংসাৰিক বিষয় বাসনাৰ পৰা মুক্ত হৈ কেনেদৰে প্ৰভু শ্ৰীকৃষ্ণ সান্নিধ্য লাভ কৰিব পাৰি তাৰে কথাকে বৰ্ণনা কৰিছে অৰ্থাৎ আমি কবিতাটিত পাইছো বৰগীতটিত পাইছো যে সাংসাৰিক বিষয় বাসনাৰ পৰা কিদৰে মাধৱদেৱে কবিতাটিত কৈছে যে বিষয় বাসনা অৰ্থাৎ সাংসাৰিক দুখৰ পৰা মুক্ত হৈ ভগৱান শ্ৰীকৃষ্ণ সান্নিধ্য কথা লাভ কৰাৰ কথা কৈছিলে তো সেইখিনিকে ইয়াতে দাঙি ধৰা হৈছে পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণ হৈছে ত্ৰিজগতৰ পতি তেওঁৰ ওপৰতে এই জগতৰ সৃষ্টি স্থিতি আদি নিৰ্ভৰশীল যাৰ কোনো আদি অন্ত নাই কবিয়ে সেই পৰমেশ্বৰক প্ৰকৃত বান্ধৱ ৰূপে কল্পনা কৰি জীবনে মৰণে নেৰিবলৈ প্ৰাৰ্থনা কৰিছে সনক সনন্দ আদি যোগীগণেও কঠোৰ ধ্যান কৰি যি পৰম পুৰুষ শ্ৰীকৃষ্ণ দৰ্শন লাভ কৰিব নোৱাৰে নিগম শাস্ত্ৰয়ো যাক ঢুকি নাপায় শাস্ত্ৰ স্পেলিংটো ইয়াতে ভুল হৈ আছে শাস্ত্ৰয়ো যাক ঢুকি নাপায় আনকি সহস্ৰ জনেও যাৰ মহিমাৰ কথা ধৰিব নোৱাৰে তেনে ক্ষেত্ৰত কবিৰ নিচিনা অধমে কেনেদৰে তেওঁৰ মহিমাৰ কথা বুজি পাব বুলি কবিয়ে আক্ষেপ প্ৰকাশ কৰিছে আক্ষেপ অৰ্থাৎ দুখ প্ৰকাশ কৰিছে শ্ৰীকৃষ্ণই এই মায়াৰ এনাজৰীৰে গোটেই জগতখনক বান্ধি ৰাখিছে এই মায়া বাসত আবদ্ধ হৈ কবিয়েও নানান দুখ কষ্ট ভোগ কৰিব লগা হৈছে অৱশেষত বিষয় বাসনাৰ কাতৰ হৈ কবিয়েও ইয়াৰ পৰিত্ৰাণ বিচাৰি শ্ৰীকৃষ্ণৰ চৰণ যুগলক মহাধন বুলি উল্লেখ কৰি নিজকে দাসৰূপে শ্ৰী হৰি অৰ্থাৎ শ্ৰীকৃষ্ণৰ ওচৰত আত্মসমৰ্পণ কৰিছে ইয়াতে চমুকৈ মই লিখিবলৈ চেষ্টা কৰিছো মূলভাৱটি যেহেতু আজিকালি মূলভাৱত 4 মাৰ্ক দিয়া হয় গতিকে এইটো অলপ সৰুকৈ লিখি আনিছো যদি আপোনাক স্কুলত যেটো দিছে মূলভাৱ এটোৰ তুলনাত যদি এটো যদি আপোনাক ভাল লাগে তেতিয়া হলে এটোৰ ঠাইত আপুনি এটো লিখিব পাৰে কিন্তু যদি আপোনাৰ স্কুলতটো যদি ভালকে দিছে তেতিয়া হলে এটো লিখিবলৈ দৰকাৰ নাই সো আমি এটা মূলভাৱটো পঢ়িলো এতিয়া আমি পঢ়িম প্ৰসংগ সংগতি এটা কিতাপত যিকেটা আছে আমি হিটো পঢ়িম প্ৰসংগ সংগতি পঢ়াৰ আগতে আমি কবি পৰিচয় পঢ়িলো যেহেতু কবি পৰিচয়ৰ ওপৰত চমু টকা আহে নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক শ্ৰী শ্ৰী মাধৱদেৱ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত 1489 চনত জন্ম হয় তেওঁৰ পিতৃ আছিল গোবিন্দগিৰি ভূঞা আৰু মাতৃ আছিল মনোৰমা শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে গুৰুৰ পদাঙ্ককে অনুসৰণ কৰি বাৰাদি গণকুচি সুন্দৰীদিয়া ভেলডাঙ্গা আদি ঠাইত ধৰ্ম প্ৰচাৰ কৰিছিল ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰ পূজাৰী এইজনা মহান গুৰুৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা ইয়াৰ ওপৰত খুদে যে আমাৰ মাধৱদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ কি তো তেতিয়া আমি লিখিব লাগিব নামঘোষা 1000টা ঘোষা থকা বাবে এইখনক হেজাৰী ঘোষা বুলিও কোৱা হয় অৰ্থাৎ নামঘোষাত 1000টা ঘোষা আছে বাবে ইয়াক হেজাৰী ঘোষা বুলি কোৱা হয় তেওঁৰ আন ৰচনাসমূহ আখ্যানমূলক ৰচনা ৰাজহুয় কাব্য আদিকাণ্ড ৰামায়ণ তত্ত্বমূলক ৰচনা জন্ম ৰহস্য ভক্তি ৰত্নাৱলী আৰু নামমালিকা এটা এটা এমসিকিউ বনাই দিব পাৰে ভক্তি ৰত্নাকৰ যদি আহে তেতিয়া হলে এটো আমাৰ হ'ব শংকৰদেৱে লিখা আৰু ভক্তি ৰত্নাৱলী যদি আহে তেতিয়া হলে হ'ব আমাৰ মাধৱদেৱ এটো কনফিউজ নহব নাট অৰ্থাৎ নাটক অৰ্জুন ভঞ্জন বা দধিমথন চমুৰা চৰধৰা পিম্পৰা গছোৱা ভূমি লেটুৱা ভজন বিহাৰ
পাঠবোধৰ বিষয়ে পঢ়ি নাচাওঁ কিয়নো ইয়াতে মূলভাৱটো মই দি দিছোঁ গতিকে এইটো পাঠবোধটো আৰু মই পঢ়ি নিদিওঁ ইয়াতে শব্দ অৰ্থৰ ভিতৰত আমাৰ ইম্পৰ্টেণ্ট থাকে ধ্যায় যেনে ইয়াতে ধ্যায় আছে মানে ধ্যায় মানে হৈছে ধ্যান কৰা বা সদায় চিন্তা কৰি থাকে যি নিগম অৰ্থাৎ নিগম শাস্ত্ৰ চোৰ মানে হৈছে ছিঙি দিয়া বা ত্যাগ কৰা মোষ্ট ইম্পৰ্টেণ্ট হয় আমাৰ এই তিনিটা বিষয় বিকলে মৌপাক আৰু জাহাকু বিষয় বিকলে মানে হৈছে সাংসাৰিক দুখ অৰ্থাৎ বিষয় বাসনাত স্থবিৰ হৈ পৰা মৌপাক মানে হৈছে মায়াৰ বন্ধন জাহাকু মানে হৈছে যি জনক বা জাক বৰগীতটিৰ ডেফিনেশ্যন মই লৈ আহিছোঁ গতিকে মই এইটো পঢ়াই দিম বজাবলী ভাষাৰ ওপৰত ডেফিনেশ্যন মই লৈ আহিছোঁ এইটোও বুজাই দি আছোঁ ইয়াৰে চমুকৈ প্ৰশ্ন উত্তৰ দিয়াখিনি এইখিনি আপোনালোকে জানে চ' মই এইখিনি আৰু পঢ়াই নিদিওঁ এতিয়া মই পঢ়াম ব্যাখ্যাৰ বিষয়ে ব্যাখ্যাবোৰ লিখোঁতে আমি এটা কথাই মন কৰিব লাগিব যে আমাৰ প্ৰসংগ সংগতিটো আমি লিখিব লাগিব কিয়নো প্ৰসংগ আৰু সংগতি লিখিলে আমি প্ৰসংগত থাকে 1 মাৰ্ক আৰু সংগতিত থাকে আমাৰ 1 মাৰ্ক অৰ্থাৎ 2 মাৰ্ক আমি ইয়াৰ পৰা উঠাব পাৰোঁ আৰু 2 মাৰ্ক থাকে আমাৰ ব্যাখ্যাত গতিকে 4 মাৰ্কৰ হৈ যায় টোটেল তো আমি যদি ব্যাখ্যাটো লিখিব নোৱাৰোঁ তেতিয়াহ'লে আমি কেৱল প্ৰসংগ আৰু সংগতি লিখিয়ে 2 মাৰ্ক আমি পাব পাৰোঁ গতিকে এইটো সকলোৱে যাতে মনত ৰাখে আৰু সকলোৱে যাতে পৰীক্ষাত প্ৰসংগ আৰু সংগতিটো যাতে হ'লেও যাতে লিখি আহে এতিয়া প্ৰসংগ সংগতিটো আমি পঢ়িছাওঁ উদ্ধৃত পদফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ মাধৱদেৱ বিৰচিত হৰি হেৰৰে বা পখিল শৰণে নামৰ শীৰ্ষক বৰগীতটিৰ পৰা তুলি অনা হৈছে পৰম পুৰুষ শ্ৰীকৃষ্ণৰ অপাৰ মহিমাৰ কথা ক'বলৈ গৈ কবিয়ে প্ৰদত্ত পদফাকি অৱতাৰণা বা উল্লেখ কৰিছে এইটো লিখিছোঁ মই ইয়াৰে প্ৰথম ক নম্বৰত যিটো দিয়া আছে সহস্ৰ বয়নে যা নাপাৱন্ত সীমা অধৱে জানিব কেনে তোমাৰো মহিমা তো এইটোৰ আধাৰতহে আমাৰ এইটো সংগতি আমাৰ হ'ব যে পৰম পুৰুষ শ্ৰীকৃষ্ণৰ অপাৰ মহিমাৰ কথা ক'বলৈ গৈ কবিয়ে প্ৰদত্ত পদফাকি অৱতাৰণা কৰিছে কিন্তু এতিয়া যদি বেলেগ যদি আমি চাবলৈ যাওঁ যেনে আতুৰ ভৈলহী বিষয় বিকলে এইটোৰ সংগতিটো বেলেগ হ'ব গতিকে যিকোনো ব্যাখ্যা দি দিলে তাৰ সংগতিটো বেলেগ হয় কিন্তু ব্যাখ্যাৰ ক্ষেত্ৰত যদি মই কওঁ আপুনি যদি ব্যাখ্যাটো যদি লিখিব নোৱাৰে অৰ্থাৎ ইয়াতে কোনখিনি কথা কিহৰ কথা কোৱা হৈছে আপুনি যদি বুজি নাপায় তেতিয়াহ'লে মই চিধা এটা কথা ষ্টুডেণ্টবোৰক কওঁ যে মূলভাৱটোৰ পৰা আমাৰ মেইন কি পইণ্টবোৰ যিবোৰ আছে সেইবোৰ যদি আমি তুলি বা লিখি থৈ আহোঁ তেতিয়াহ'লে আমাৰ ব্যাখ্যাটো হৈ যায় কিয়নো ব্যাখ্যাত যিবোৰ কথা দিয়া থাকে সেইখিনিয়ে আমাক মূলভাৱত যিবোৰ কথা থাকে সেইখিনিয়ে আমাক ব্যাখ্যাত আমাৰ লিখিব লগা থাকে গতিকে যদি আপোনালোকৰ পৰীক্ষাত যদি যিকোনো ইয়াৰে ভিতৰত এটা আহিলে ব্যাখ্যা কৰা তেতিয়াহ'লে আপোনালোকে যদি নোৱাৰে তেতিয়াহ'লে মূলভাৱটো সম্পূৰ্ণকৈ লিখি থৈ আহিলেও আপোনালোকে নম্বৰ পাব গতিকে এইবাৰ পৰীক্ষাত যিকোনো ব্যাখ্যাই নাহক কিয় আপোনালোকে মিছ নকৰিব কাৰণ বহুতো ল'ৰা ছোৱালীক মই দেখিছোঁ যে প্ৰসংগ সংগতি আহিলে কুৱেশ্যনটো এৰি থৈ আহে এনচাৰ নিদিয়ে তাৰ গতিকে এইটো ভুল নকৰিব আমাৰ কবিতাবোৰত থকা যিকেইটা কবিতা দিয়া আছে তাৰে সকলোবোৰ মূলভাৱ ভালকৈ পঢ়ি যাব আৰু তাৰ যিকোনোৱে আমাৰ ব্যাখ্যা এটা তুলি নিদিয়ক কিয় আপোনালোকে তাত মূলভাৱটো লিখি থৈ আহিলে যথেষ্ট নম্বৰ আহি যাব তাতে যেনে ইয়াতে দিয়া আছে সনক সনন্দ যোগীগণে যাহাকো ধিয়াই সকলো নিগমে যাক বিচাৰি নাপায় অৰ্থাৎ ইয়াতে শ্ৰীকৃষ্ণৰ মহিমাৰ কথাকে কোৱা হৈছে তো এইবোৰত আমাৰ কমপ্লিটলি আমাৰ ব্যাখ্যাবোৰ ডিপেণ্ড হয় আমাৰ মূলভাৱৰ ওপৰত মূলভাৱটো যদি আমি লিখি আহোঁ তাতেও আমি নম্বৰ পাওঁ সেইবাবে মই ইয়াতে লৈ অহা নাই ব্যাখ্যাবোৰ এটা কৰি যদি আপোনালোকক লাগে তেতিয়াহ'লে মই যদি লিখি দিব লাগে তেতিয়াহ'লে মোক জনালে হ'ল কমেণ্ট বক্সত মই গোটেইবোৰৰ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যাটো লৈ আহিম কিন্তু মই আজি অনা নাই এইটো কাৰণতে কাৰণ মই আপোনালোকক বস্তুখিনি বুজাবলৈ আহিছোঁ যে আমাৰ মূলভাৱটো লিখি থ'লেও যথেষ্ট এতিয়া কোৱা হৈছে যে ইয়াতে বৰগীতৰ 4টা লক্ষণৰ বিষয়ে লিখা আমি পঢ়িম বৰগীত কাক বোলে আমি এটা ভুল কৰোঁ যে কিতাপত যিটো দিয়া আছে সেইটোৱে আমি তুলি দিওঁ তাৰ বাবে আমাৰ নম্বৰ নাহে আৰু কিছুমানক বহুতকে দেখিছোঁ মই যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা বিৰচিত গীতবোৰকে বৰগীত বোলে এনেকৈ লিখি থৈ আহে তো ইমান শ্বৰ্টলি লিখিলে আমাৰ নম্বৰটো অবভিয়াছলি কমকৈ দিব এক্সামিনাৰে গতিকে আমি ইয়াক অলপমান বহলাই সুৱলা আকাৰত লিখিব লাগিব
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা বিৰচিত উচ্চ আধ্যাত্মিক ভাৱপূৰ্ণ শাস্ত্ৰীয় ৰাগতালযুক্ত বা বিশিষ্ট শ্ৰীকৃষ্ণৰ লীলা বিষয়ক অৰ্থাৎ আমি যিমানবোৰ আমি বৰগীত পঢ়িবলৈ পাইছোঁ শ্ৰীকৃষ্ণৰ লীলাৰ কথা মহিমাৰ কথাকে কোৱা হৈছে গতিকে লীলা বিষয়ক গীত এইবোৰ তো লীলা বিষয়ক গীতসমূহকে বৰগীত বোলা হয় এতিয়া বৰগীতৰ লক্ষণসমূহ আমি কিতাপত যিবোৰ দিয়া আছে সেইবোৰ লিলেই হ'ব ময়ো তাৰ পৰাই এইখিনি উঠাই দিছোঁ তো ইয়াতে যিবোৰ কিতাপত আছে সেইবোৰ পঢ়িলেই হ'ব যে বৰগীতসমূহ শাস্ত্ৰীয় ৰাগতালযুক্ত হয় বৰগীতৰ ভাষা ব্ৰজাৱলী হয় বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মহাত্মা প্ৰকাশক হয় বৰগীতসমূহ মূলতঃ ভক্তিৰস প্ৰধান যদিও তাত দাস্য শান্ত আৰু বাৎসল্যৰ ৰস আদি ৰসৰো সমাৱেশ ঘটিছে বৰগীতসমূহ ঘাইকৈ শ্ৰীকৃষ্ণৰ লীলা বিষয়ক অৰ্থাৎ শিশু শ্ৰীকৃষ্ণৰ লীলা বিষয়ক অৰ্থাৎ শ্ৰীকৃষ্ণৰ আমাৰ বাল্যকালৰ চিত্ৰবোৰ আমি বৰগীতৰ মাজেৰে দেখিবলৈ পাওঁ এডিশ্যনেল ইনফৰমেশ্যনৰ ভিতৰত মই লৈ আহিছোঁ যেনে আমি ক্লাছ 8, 9, 10ত পঢ়ি আহিছিলোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা প্ৰথমটো বৰগীত আছিল মন মেৰি ৰাম চৰণেহি লাগো আৰু বাণীকান্ত কাকতিয়ে এই বৰগীতবোৰক ইংৰাজী ভাষাত নোবেল নাম্বাৰ বুলি কৈছে আৰু কালিৰাম মেধিয়ে গ্ৰেট সংছ বা সংছ চেলেষ্টিয়েল বুলি কৈছে আৰু দেৱেন্দ্ৰনাথ বেজবৰুৱাই কৈছে এইবোৰক হলি সং বুলি এইবোৰ কোনো এক্সাম পইণ্ট অফ ভিউৰ পৰা ইমান এটা জৰুৰী নহয় যিহেতু আমাৰ পাঠ্যপুথিত নাই কিন্তু তথাপিও মই লৈ আহিছোঁ কিয় যাতে যদি উঠাই দিয়ে কোনো এনেকুৱা এটা কুৱেশ্যন যাতে আপোনালোকে কৰিবলৈ পাৰে আৰু এইবোৰ মুখস্থ কৰিবলৈ ইমান কোনো এটা টান কাম নহয় জাষ্ট আপুনি খালি এবাৰ পঢ়ি চালে হ'ল ভিডিঅ'টো দুবাৰ চালেই যথেষ্ট এতিয়া ব্ৰজাৱলী ভাষাৰ বিষয়ে আমি পঢ়িম কাক বোলে আৰু ইয়াৰ দুটা বৈশিষ্ট্য ব্ৰজাৱলী ভাষা হ'ল ভাষা এক প্ৰকাৰৰ কৃত্ৰিম সাহিত্যিক ভাষা শংকৰদেৱৰ সময়ত অসম বংগ আৰু উৰিষ্যাত এটা কৃত্ৰিম ভাষাৰ মাধ্যমত ভগৱান শ্ৰীকৃষ্ণৰ লীলা বিষয়ক গীত পদৰ সৃষ্টি হৈছিল এই সাহিত্যিক ভাষাক অসমীয়াত ব্ৰজাৱলী বা ব্ৰজবোল বা ব্ৰজ বুলি বোলা হয় ইয়াৰ দুটা বৈশিষ্ট্য হ'ল ইয়াৰ ব্ৰজাৱলী ভাষাৰ মূল ভেটি হৈছে মৈথিলী ব্ৰজাৱলী ভাষাটো স্বৰধ্বনিৰ অধিক প্ৰয়োগৰ বাবে শ্ৰুতিমধুৰ অৰ্থাৎ শুনিবলৈ ভাল হয় এতিয়া আমাৰ কিতাপত থকা তলৰ ভাৱ বিষয়ক তাৰে প্ৰশ্ন উত্তৰবোৰ কৰিম যেনে শব্দকেইটা আধুনিক ৰূপ লিখিবলৈ কৈছে ইয়াতে নাপাৱন্ত মানে হৈছে আমাৰ নাপায় এইটো দিয়া হ'ব আমাৰ নাপাৱন্ত কেনে মানে হৈছে কিদৰে বা কেনেকৈ কিদৰে বা কেনেকৈ হৈলহি মানে হৈছে হলু তুমিছে মানে হৈছে আমাৰ তুমিয়েই বা তুমিহে বা তুমিহে জনেৰ মানে হৈছে সকলৰ বা জনৰ বা জনৰ কহয় মানে আমি সকলোৱে জানো কয় ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ আমি আলোচনা কৰিলোঁ এইটো হ'ল আমাৰ আজিলৈ আমাৰ এইখিনিয়ে আছিলে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে গতিকে আজিলৈ ইমানে নেক্সট ভিডিঅ' আমি জিকিৰৰ ওপৰত পঢ়িম আজিলৈ এইখিনি আছিলে